নমস্কাৰ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বেলেগ ধৰণৰ ৰেচিপি কৰিছোঁ, চিকেন ৰেচিপি হা। কিন্তু আজি মই বেলেগ ষ্টাইলত বনাম। প্ৰথমে পিঁয়াজ কাটি ল'লোঁ আৰু ধুনীয়াকৈ আলু কাটি ল'লোঁ, নহৰু আদা পেষ্টখিনি পিচি ল'লোঁ। এয়া মই কেৰাহীত তেল দি পিনি পিঁয়াজখিনি ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মই আলুখিনি ভাজি লৈছোঁ। আলুখিনি ভাজি লোৱাৰ পিছত অলপ কালাৰটো আহিব দিছোঁ আলুখিনি। তাৰপিছত মই চিকেনখিনি দি দিছোঁ কেৰাহীত। দিয়াৰ পিছত অলপ কম পৰিমাণে মছলা দিছোঁ। যিহেতু আজি মই ভোট জলকীয়া দিম দেই, পিছত তাত ৰঙালাও দিম বুলি ভাবিছোঁ অলপ, যিহেতু খাই পিনি বহুত টেষ্ট লাগিব। এয়া মোৰ মাংস ইতিমধ্যে হৈ গৈছে, আলুখিনি ধুনীয়া কালাৰ আহিছে, মাংসটো বহুত ধুনীয়া কালাৰ। তাৰপিছত মই ৰঙালাওখিনি দি দিছোঁ। ৰঙালাওখিনি দিয়াৰ পিছত মোৰ মাংসখিনি সিজিবলৈ দিলোঁ। প্ৰায় 5 মিনিটৰ পিছত মোৰ মাংসখিনি ৰেডি। আৰু মই লগতে দালি